নমস্কাৰ কুকিং উইথ ডিম্পিৰ অন্য এটা নতুন ৰেচিপিলৈ মই ডিম্পিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা পায়সৰ ৰেচিপি। পায়স বনাবলৈ সকলোৱে জানে, কিন্তু সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ, লগতে সকলোৱে বনোৱা সোৱাদো বেলেগ, নহয় জানো? তেন্তে আহক দেৰি নকৰি ৰেচিপিটো কেনেকৈ বনালোঁ মই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কৰি আৰু কমেণ্ট কৰি নিশ্চয় জনাব। পায়স বনাবৰ বাবে মই চাহ খোৱা কাপৰ জোখেৰে আধা কাপ জহা চাউল লৈছোঁ। মই ইয়াত কণ জহা চাউল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগ ভাত খোৱা চাউলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু জহা চাউল বা কণ জহা চাউল ল'লে পায়স খাবলৈ সোৱাদ লাগে, সেইবাবে মই কণ জহা চাউলে ব্যৱহাৰ কৰিছোঁ আজি। আৰু এইখিনি এতিয়া ধুই ভালদৰে আধা ঘণ্টামানৰ বাবে ঢাকি থৈ দিম এনেদৰে। আৰু আজি আমাৰ অকণমানিয়ে মোক ক'লে পায়স খাম বুলি, সেইবাবে মই আধা ঘণ্টামানৰ কাৰণেই তিয়াই ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এঘণ্টামানৰ কাৰণেও তিয়াই ৰাখিব পাৰে, কোনো কথা নাই। মোৰ পৰিমাণ আজি কম হোৱাৰ বাবে মই আধা ঘণ্টা তিয়াই ৰাখিছোঁ। আৰু আনফালে কেৰাহী এখন পাতি মই 1 লিটাৰ জোখৰ গাখীৰ পাতি দিছোঁ আৰু এইখিনি অলপ গৰম হ'বলৈ দিম। পায়স বনাবলৈ সদায় যি পাত্ৰ ব্যৱহাৰ কৰে চাব যাতে পাত্ৰটোৰ তলিখন যাতে অলপ ডাঠ হয়, কাৰণ তেতিয়া পায়সখিনি সোনকালে লাগি নধৰে। আৰু পাত্ৰটো অলপ ডাঙৰ আৰু অলপ বহল হ'ব লাগে। পায়সত দিবৰ বাবে মই অলপ ড্ৰাই ফ্ৰুটছ লৈছোঁ। এইফালে বাদাম অলপ কাটি লৈছোঁ, কাজু আৰু খিচমিচ লৈছোঁ। গাখীৰখিনি অলপ গৰম হৈ অহাত মই ইয়াত ডাঙৰ এডোখৰ ডালচেনি দিছোঁ আৰু 2টামান ইলাচি দিছোঁ আৰু লগতে 2 খিলা তেজপাতো দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিম। আৰু মই গেছৰ ফ্লেমটো এতিয়া হাই ফ্লেমত থৈছোঁ, যিহেতু গাখীৰখিনি ভালদৰে উতলা নাই। আৰু এইখিনি সময়তে মই ৰাখি থোৱা ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম। এইফালে বাদাম, খিচমিচ আৰু কাজু এড কৰি দিছোঁ। আৰু ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পাছতে মই ভালদৰে লৰাই দিছোঁ। এইখিনি মিক্স কৰি দিছোঁ আৰু অলপ সময় পাছে পাছে মই দেখিছে আপোনালোকে মই লৰাই আছোঁ, কাৰণ গাখীৰখিনি যাতে কেৰাহীত লাগি নধৰে। আৰু এইখিনি এতিয়া ভালদৰে উতল আহিব দিম। এইখিনি এতিয়া অলপ উতল আহিছে, এই আপোনালোকক অকণমান ওচৰৰ পৰা কেমেৰাটো দেখাইছোঁ এয়া। আৰু এইখিনি সময়তে মই তিয়াই ৰখা চাউলখিনি টুকি এইফালে দি দিছোঁ। আৰু চাউলখিনি দিয়াৰ পাছতে মই ইয়াত হেতাখন দি ভালদৰে এইখিনি লৰাই দিম। তাৰ পাছত এইখিনি অলপ সময় প্ৰায় 10-15 মিনিট মিডিয়াম ফ্লেমতে এনেদৰে লৰাই থাকিম। পায়স বনাওঁতে পায়সখিনি অলপ সময় মূৰে মূৰে লৰাই থাকিব লাগে, যাতে তলত লাগি নধৰে। সেইবাবে অলপ সময় মূৰে মূৰে মই ইয়াত লৰাই আছোঁ পায়সখিনি। কিন্তু যদি পাত্ৰটোৰ তলিখন ডাঠ হয় তেন্তে লাগি যোৱাৰ ভয়টো অলপ কম হয়। আৰু গেছৰ ফ্লেমটো মই অকণমান মিডিয়ামত ৰাখিছোঁ। আৰু এইখিনি ভালদৰে লৰাই আছোঁ অলপ সময় মূৰে মূৰে। আৰু যদি আমি বেছি জুই দি দিওঁ তেতিয়া চাউল সিজাৰ আগতে গাখীৰখিনি শুকাই থাকিব, সেইবাবে মই গেছৰ ফ্লেমটো এতিয়া অলপ কমকৈ ৰাখিছোঁ। আৰু এইখিনি সময়তে মই ইয়াত এড কৰি মনোৰমা ঘি। আৰু মনোৰমা ঘি মই ইয়াত 1 চামুচ ব্যৱহাৰ কৰিম। আপোনালোকে কমকৈও দিব পাৰে, বেছিকৈও দিব পাৰে, সেইটো আপোনালোকৰ কথা, কিন্তু মই জোখ অনুযায়ী ইয়াত মই 1 চামুচ ঘি ব্যৱহাৰ কৰিম। আৰু এইখিনি সময়তে মই ইয়াত এতিয়া দি দিছোঁ এইফালে ঘি 1 চামুচ দি দিছোঁ। আৰু ঘিখিনি দিয়াৰ পাছতে মই এইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, পায়সত যদি ঘি নিদিয়ে নহয় সঁচাকৈ কিবা এটা মিচিং যেন লাগে। পিছে কিছুমানে নিদিয়াকৈও ধুনীয়াকৈ বনায়, সেয়া একেবাৰে নিজস্ব কথা। পাৰ্চনেলি মই সৰুৰে পৰা ঘি দিয়া পায়স খাই খুব ভাল পাওঁ, সেইবাবে মই প্ৰায়ভাগ পায়স বনালে ঘি ব্যৱহাৰ কৰোঁৱেই। আৰু আপোনালোকে কোনে কোনে ভাল পায় জনাব কমেণ্ট কৰি। আৰু এইখিনি মই ভালদৰে এনেকৈ লৰাই দিছোঁ। আৰু মই চেনি ব্যৱহাৰ কৰিছিলোঁ ইয়াৰ পাছতে, কিন্তু চেনি দিয়া ক্লিপটো মই বিচাৰি নাপালোঁ। চেনি মই সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিছিলোঁ। আৰু চেনিখিনি দিয়াৰ পাছতে ডাঠ হৈ যায়। আৰু 2-3 মিনিটমান লৰাই দিয়াৰ পাছতে এইখিনি মই এতিয়া বন্ধ কৰি দিছোঁ। আৰু গেছৰ পৰা নমাই মই এইখিনি আকৌ ভালদৰে লৰাই লৈছোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'ল আৰু এইখিনি মই এতিয়া অকণমানিটোৰ কাৰণে বাঢ়ি ল'ম।
আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু যিসকলে মোৰ ফেচবুক পেজখনত চাই আছে মোৰ পেজখন ফ'ল' কৰি দিব। আৰু আজি ইমানেই আছিলে ৰেচিপিটো আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ পুনৰ এটা নতুন ৰেচিপি বা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। নমস্কাৰ।